আমি আগৰ ভিডিঅ'টো কি কৰিছিলো 19 লৈকে কাউন্ট কৰিছিলো 19 টো কি প্ৰথমতে 1 2 3 4 5 6 7 8 9 তাৰ পিছত আহে 10 1 10 তাৰ পিছত আছে 11 10 আৰু 1 সমান 11 10 আৰু 2 12 10 আৰু 3 13 তেনেকৈ গৈ আমি পাম 10 আৰু 9 19 এটো কেনেকৈ লিখে প্ৰথম আখৰটোৱে কয় 10 10ত 1 আৰু 0 থাকে ন এই পাছৰটো বদলি থাকে তাৰ পিছত কি হ'ব ইয়াৰ পিছত যদি আৰু 1 আগ বাঢ়ি যোৱা 19টা তোমাৰ হাতত মাৰ্বল আছে আৰু এটা আহি গ'ল এতিয়া কি হ'ব নৰ পিছতটো আৰু একো নাই নৰ পিছত 0 আহিব লাগিব হেকেটাই সংখ্যা আমাৰ হাতত 0 1 2 3 4 5 6 7 8 9 হেকেটাই আছে নৰ পিছত যদি এনেকৈ লাইনত থৈ দিছা 9 নৰ পিছত আৰু ঘূৰি গ'লা তালৈকে তোমালোকে যে দৌৰা কেতিয়াবা ইফালে দৌৰি থাকা এইফালৰ পৰা তাত দৌৰি থাকা তেনেকুৱা তাত 0 আছিল আহি ইয়াত 9 আছে 9টো শেষ আৰু একো নাই তাৰ মানে মই আৰু ঘূৰি যাম নেক্সট সংখ্যাটো প্ৰথম আখৰটো 0 হ'ব এতিয়া ই কি হ'ব যদি ইয়াতে মই 1 লিখি দিও তেতিয়া 10 হৈ যাব তেতিয়া ই তেতিয়া 2 হৈ যাব গতিকে আমি কি পাই গলো 20 কি ধুনিয়া না তাৰ পিছত কি পাম 2 আৰু 1 21 2 আৰু 2 22 2 আৰু 3 23 2 আৰু 4 24 2 আৰু 5 25 2 আৰু 6 26 2 আৰু 7 28 2 আৰু 8 28 2 আৰু 9 29 তেনেকৈ গৈ থাকে একে ধৰণে গৈ আছে এই 29ৰ পিছত কি হ'ব 9টো শেষ হৈ গ'ল এতিয়া নেক্সট সংখ্যাটো আহিব লাগিলে প্ৰথমৰটো 0 হ'ব 9ৰ পিছত 0 আৰু আৰম্ভ হ'ব ন 9ত যদি 0 হয় ইয়াত 2 লিখিব নোৱাৰা 29তকৈ ডাঙৰ হ'ব 29 আৰু এটা এতিয়া কি হ'ব এই 2টো এতিয়া 3 হৈ যাব 30 হৈ গ'ল এতিয়া 30ৰ পিছত আহিব কি 31 1 আৰু 30 31 2 30 আৰু 2 32 3 আৰু 3 33 তেনেকৈ গৈ থাকা গৈ কি পাবা 3 আৰু 4 34 3 আৰু 5 35 3 আৰু 6 36 3 আৰু 7 37 30 আৰু 8 38 8 30 38 সহজ হৈ গ'ল ন এতিয়া 3 আৰু 9 39 তাৰ পিছত এনেকৈ গৈ আমি 3 আৰু 9 পাই গ'লো 39 এইটো তাৰ পিছত কি হ'ব 9টো পাৰ হোৱাৰ লগে লগে 9টো পাৰ হোৱাৰ লগে লগে আৰু 0 হৈ যাব প্ৰথমৰ সংখ্যাটো এবাৰ আৰু 3 হ'ব নোৱাৰে 3তকৈ নেক্সট সংখ্যাটো আহি যাব 4 40 হৈ গ'ল তাৰ পিছত 41 42 43 44 45 আগবাঢ়ি গৈ থাকা তেনেকৈ সংখ্যাবিলাক তোমালোকে এতিয়া এনেকৈ গৈ 99 লৈকে গণিব পাৰিবা তোমালোকে কিতাপত গোটেইখন দিয়া আছে তোমালোকে স্কুলতো শিকি আছা মই গোটেইখন এতিয়া 99 লৈকে নকওঁ সেইখিনি তোমালোকে কৰিব লাগিব আৰু কেনেকৈ কৰিব লাগিব 1 2 3 4 এনেকৈ যেতিয়া গণিবা ডাঙৰকৈ কৰিবা ঠিক আছে চবে ঘুম নাহে